push till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাটোৰ নাম কি আৰু কোনে লিখিছিল? উত্তৰ প্ৰিয়তমাৰ চিঠি। কবিতাটো লিখিছিল হেমচন্দ্ৰ গোস্বামীদেৱে। অ মোৰ আপোনাৰ দেশ। অসমৰ জাতীয় সংগীতৰ ৰচক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি আছিল? উত্তৰ লৰাবন্ধু। প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি? উত্তৰ বিন বৈৰাগী। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। কোনটো সংস্থাই প্ৰবীণা শইকীয়া সাহিত্য বঁটা প্ৰদান কৰে? উত্তৰ অসম লেখিকা সংস্থাই। অসম সাহিত্য সভা কিমান চনত গঠন হৈছিল? উত্তৰ 1917 চনত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ যোৰহাটত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ভৱনটোৰ নাম কি? উত্তৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন। প্ৰথম কিমান চনত অসম ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? উত্তৰ 2009 চনত। প্ৰথমবাৰ অসম ৰত্ন বঁটা কাক প্ৰদান কৰা হৈছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকাক। অসম ভেলী লিটাৰেৰী বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হৈছিল? উত্তৰ 1990 চনৰ পৰা। প্ৰথমবাৰ অসম ভেলী লিটাৰেৰী বঁটা কাক প্ৰদান কৰা হৈছিল? উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক। মিৰি জীয়ৰী উপন্যাসখনৰ ঔপন্যাসিক কোন? উত্তৰ ৰজনীকান্ত বৰদলৈ। প্ৰথম অসমীয়া চুটিগল্পৰ সংকলন সুৰভি কোনে ৰচনা কৰিছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই। শ্ৰীমন্ত শংকৰদেৱ বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছিল? উত্তৰ 1986 চনৰ পৰা। প্ৰথমবাৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা কোনে পাইছিল? উত্তৰ কীৰ্তিনাথ হাজৰিকাই। শংকৰদেৱৰ বৰগীতসমূহ কি ভাষাত ৰচিত? উত্তৰ ব্ৰজাৱলী ভাষাত। শংকৰদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰিছিল? উত্তৰ 240টা। সৰস্বতী সন্মান লাভ কৰা প্ৰথমজন অসমীয়া কোন? উত্তৰ লক্ষ্মীনন্দন বৰা। কোনখন গ্ৰন্থৰ বাবে লক্ষ্মীনন্দন বৰাদেৱে সৰস্বতী সন্মান লাভ কৰিছিল? উত্তৰ কায়কল্প। কিমান চনৰ পৰা সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল? উত্তৰ 1991 চনৰ পৰা। মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি আছিল? উত্তৰ ইন্দিৰা গোস্বামী। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন? উত্তৰ মামণি ৰয়ছম গোস্বামী। অসমৰ জাতীয় সংগীতটো প্ৰথম কেতিয়া আৰু ক'ত প্ৰকাশ পাইছিল? উত্তৰ 1909 চনত বাঁহী আলোচনীত। অসমৰ জাতীয় সংগীতৰ সুৰকাৰ কোন? উত্তৰ কমলা প্ৰসাদ আগৰৱালা। বিষ্ণু ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? উত্তৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰথম কেতিয়া আৰু কাক দিয়া হৈছিল? উত্তৰ 1981 চনত ৰংবং তেৰাংদেৱক প্ৰথম এই বঁটা দিয়া হৈছিল। পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? উত্তৰ নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ উদ্বোধনী গীত চিৰ চেনেহী মোৰ ভাষা জননী গীতটোৰ ৰচক কোন? উত্তৰ মিত্ৰদেৱ মহন্ত। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঁইনী বৰুৱা। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ইয়াৰো ইংগম। সংগীত নাটক অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? উত্তৰ প্ৰতিমা পাণ্ডে বৰুৱা। প্ৰথম অসমীয়া শিশু উপন্যাস পাতালপুৰি কোনে লিখিছিল? উত্তৰ হৰগোবিন্দ শৰ্মাদেৱে। অসমীয়া আলোচনী ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ ইন্দ্ৰকমল বেজবৰুৱা। প্ৰথম অসমীয়া আধুনিক জীৱনী জীৱন চৰিত্ৰ কোনে লিখিছিল? উত্তৰ গুণাভিৰাম বৰুৱাই। প্ৰথম অসমীয়া গৱেষণা গ্ৰন্থখনৰ নাম কি? উত্তৰ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। প্ৰথম অসমীয়া গৱেষণা গ্ৰন্থখন কোনে লিখিছিল? উত্তৰ বাণীকান্ত কাকতিদেৱে। অসমীয়া প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? উত্তৰ নটৰাজ থিয়েটাৰ। জ্যোতি চিত্ৰবন কিমান চনত স্থাপন হৈছিল? উত্তৰ 1961 চনত। অসম সাংস্কৃতিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰ মাজুলীত। কাৰেঙৰ লিগিৰী নাটখন কোনে ৰচনা কৰিছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? উত্তৰ শিল্পী দিৱস। বিৰিঞ্চি কুমাৰ বৰুৱাই ছদ্মনামত লিখা উপন্যাস দুখন কি কি? উত্তৰ জীৱনৰ বাটত ছদ্মনাম বীণা বৰুৱা আৰু সেউজী পাতৰ কাহিনী ছদ্মনাম ৰাচনা বৰুৱা। সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ প্ৰকৃত নাম কি আছিল? উত্তৰ সুৰেন্দ্ৰনাথ মেধি। সৌৰভ কুমাৰ চলিহাই নিজৰ প্ৰকৃত নামত লিখা গ্ৰন্থখনৰ নাম কি? উত্তৰ দ্য ভিঞ্চি কোড। সুৰেন্দ্ৰনাথ মেধিয়ে সৌৰভ চলিহাৰ নামেৰে লিখা প্ৰথম গল্পটো কি আছিল? উত্তৰ পঞ্জাৱ সীমান্তত সহযোগী। সৌৰভ কুমাৰ চলিহাই কোনখন পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? উত্তৰ গোলাম নামৰ গল্প সংকলনখনৰ বাবে। সৌৰভ কুমাৰ চলিহাই কিমান চনত অসম সাহিত্য উপত্যকা বঁটা লাভ কৰিছিল? উত্তৰ 1995 চনত। মাকাম উপন্যাসখন কোনে লিখিছিল? উত্তৰ ৰীতা চৌধুৰীয়ে। আজিৰ শিতান্তিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল কোনখন গ্ৰন্থৰ বাবে ৰীতা চৌধুৰীয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? উত্তৰ দেওলাংখুই।